হাই হেল্ল' সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই যোৰহাটত আছোঁ। যোৰহাটৰ পৰা এতিয়া মাজুলী যাম, তাকে ভাবিলোঁ এটা ভিডিঅ' দিওঁ আপোনালোকক, চাই থাকিব। যোৰহাটৰ ভিতৰৰ পৰা ধৰি লৈ মাজুলীলৈ কেনেকৈ যাওঁ, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই যোৰহাটৰ পৰা নিমাতী ঘাট যাব ওলাইছোঁ। আকৌ নিমাতী ঘাটৰ পৰা ফেৰীত মাজুলী যাম। এতিয়া চাই যাব পাৰিব যোৰহাটৰ পৰা মাজুলীলৈ যাওঁতে কি দেখাব পাৰোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে। এতিয়া চাওক যোৰহাটৰ এটা পৰিৱেশ। এয়া যোৰহাটৰ টাউন হয়, গড়আলি বুলি কয় এইখন জেগা। এয়া আমি গৈ আছোঁ নিমাতী ঘাট। চাওক এটা কি ধুনীয়া সুন্দৰ পৰিৱেশ। তাৰ পাছত আমি নিমাতী ঘাট পামগৈ, চাই যাওক ভিডিঅ'টো। এয়া আমি আহি আছোঁ, আহি যোৰহাটৰ ভোগদৈলেণ্ড পাইছোঁহি। চাই থাকিব ভিডিঅ'টো সকলোকে। চাওক কি ধুনীয়া এটা পৰিৱেশ, ভিডিঅ'টো সকলোকে চাব লাগে। এয়া আহি আমি বাহনা পাইছোঁহি। এতিয়া বাহনা মহাবিদ্যালয়খনো আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টোৰ যোগেদি। চাই যাব যোৰহাটৰ বাহনা কলেজ। এইখনেই হৈছে যোৰহাটৰ বাহনা কলেজ। চাওক সকলো ল'ৰা ছোৱালী বাহিৰত ওলাই আছোঁহি, মানে কলেজ ছুটি হৈছে চাগে। চাওক যোৰহাটৰ বাহনা কলেজ। এতিয়া আহি আছোঁ নিমাতীলৈ, বেছি টাইম নাই নিমাতী পাবলৈ। চাওক এটা কি ধুনীয়া ৰাস্তা। আহি আছোঁ আমি নিমাতী পোৱাৰ পাছতো দেখাম কেনেকৈ যাম মাজুলীলৈ। চাই থাকিব ভিডিঅ'টো। কি ধুনীয়া ৰাস্তা চাওক, আৰু এই ৰাস্তাৰ কাষতে খেতি আছে, দেখিছে নহয়, ধানৰ খেতি হয় ইয়াত। চাই যাব ভিডিঅ'টো। থানা চাওক, ইয়াৰ পৰা বেছি টাইম নাই আৰু পামগৈ, চাই যাব। ফাইনেলি আমি নিমাতী পালোহি। এতিয়া নিমাতীৰ পৰা মাজুলী যাম, চাই থাকিব এতিয়া নিমাতীৰ পৰা মাজুলী কেনেকৈ যাম। এতিয়া ফেৰীত উঠিলোঁ, ফেৰী এৰিব হৈছে। এতিয়া মাজুলী অফলামুখ ঘাটত নামিমগৈ। এতিয়া নিমাতীৰ পৰা আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ মাজেৰে। চাই যাব ব্ৰহ্মপুত্ৰৰ মাজেৰে আমি এতিয়া কেনেকৈ যাম ফেৰীৰ সতে, চাই যাওক। এয়া ব্ৰহ্মপুত্ৰৰ মাজে আমি আহি আছোঁ। পৰা মাজুলী অফলামুখ ঘাটলৈ আহোঁতে 1 ঘণ্টামান লাগে। এতিয়া আহি আছোঁ আমি ব্ৰহ্মপুত্ৰৰ মাজেৰে। চাই যাওক ব্ৰহ্মপুত্ৰৰ দৃশ্য ভিডিঅ'টোৰ যোগেদি। যিমান পাৰোঁ সিমান দেখাব চেষ্টা কৰিছোঁ।
সৌৱা জাহাজ এখন গৈছে, নিমাতীলৈ গৈছে এখন অফলামুখ ঘাটৰ পৰা। চাই যাওক ব্ৰহ্মপুত্ৰ নদী। এই ঘাটৰ পৰা ফেৰীত আহি আমি অফলামুখ ঘাট চাপো হৈছে। ফেৰী ৰখাব এতিয়া, চাই যাওক। এয়া ফেৰী ৰখাব হৈছে। তাৰ পাছত হেল্ল' গাইজ, মই এতিয়া আহি ঘৰ পালোহি। ঘৰ পাই ফ্ৰেছ হৈ অলপ ওলাই আহিছোঁ। যেতিয়া অফলামুখ ঘাটৰ পৰা ঘৰলৈ আহিছোঁ তেতিয়া ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। আৰু যদি মোৰ কোৱাত কিবা ভুল হৈছে আপোনালোকে কমেণ্ট যোগে কমেণ্ট কৰি জনাব। আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মৰম দিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। আজিলৈ বাই বাই, আৰু নতুন ভিডিঅ' আহি আছে। লাভ ইউ, সকলো ভালে থাকা।